নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আছোঁ ৰঙিয়াত আমি বিহুৰ বজাৰ কৰিবলৈ। এয়া ৰঙিয়া আমি শ্বপিং মলত সোমাইছোঁ ভিটেন্সত। হাজবেণ্ড মই বাবু আহিছোঁ, হাজবেণ্ড গৈছে তাৰ ৰুমত কাপোৰ ট্ৰাই কৰিবলৈ, আৰু মই ভিডিঅ'টো আৰম্ভ কৰিব পাহৰি গৈছোঁ। ইয়াৰ পৰাও কণ্টিনিউ কৰিছোঁ, সেইফালে চাই থাকিব। আৰু গাইজ জনাবচোন কমেণ্ট কৰি কাৰ কাৰ বিহুৰ বজাৰ হ'ল আৰু কেনেকুৱা আয়োজন চলি আছে। আমাৰ দেৰিয়ে হৈ গ'ল, উপায় নাই। এইফালে এইজনী মই, এইফালে বাবু মানে ডান্স কৰি আছে, মানে বেকগ্ৰাউণ্ডত বিহুগীত ধুনীয়া ধুনীয়া বিহুগীত লগাই থৈছে। আহকচোন অকণমান বজাৰখন দেখুৱাই দিওঁ। ইমান ৰ'দ দিছে গাইজ, তাতে গৰমো। ইয়াত মোক বাপেক পুতেকে থৈ দিওঁ চিঙৰা আৰু ঠাণ্ডা আনিবলৈ গৈছে, আৰু তাতে মই ভিডিঅ' নবনালোঁ। এয়া ঘৰে আহি পাই গ'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ভাবিছোঁ অকণমান কাপোৰখিনি দেখুৱাই দিওঁ কি আনিলোঁ। তাতে গৰমৰ কাৰণে ভিডিঅ' কণ্টিনিউ নকৰিলোঁ। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি লৈছোঁ